চিকেন 65 বনাবলৈ মই ইয়াত 500 গ্ৰাম মুৰ্গীৰ মাংস ব্যৱহাৰ কৰিছোঁ আৰু ইয়াক সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ আৰু ইয়াত মই বনলেছ চিকেন ব্যৱহাৰ কৰিছোঁ। যেহেতু মই ইয়াত 500 গ্ৰাম মাংস লৈছোঁ সেই অনুযায়ী ইয়াত মই সোৱাদ অনুসৰি নিমখ যোগ কৰিছোঁ আৰু দিছোঁ এচাম কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিবলৈ ওলাইছোঁ এচামুচ জালুকৰ গুড়ি। তাৰ পিছতে ইয়াত আদা নহৰুৰ পেষ্টখিনি এনেকৈ যোগ কৰিছোঁ আৰু 2 চামুচ মই দৈ ব্যৱহাৰ কৰিছোঁ। ইয়াত মই গোটা দৈটোৱে ব্যৱহাৰ কৰিছোঁ আৰু কালাৰৰ বাবে ব্যৱহাৰ কৰিছোঁ ৰেড ফুড কালাৰ। এইটো অপচনেল হয়, যদি আপোনালোকে নিবিচাৰে তেনেহ'লে এইটো নিদিলেও হ'ব। তাৰ সলনি আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰটো অকণমান বেছিকৈ ব্যৱহাৰ কৰিব আৰু এনেকৈ মাংসখিনি মিক্স কৰি ল'ব যাতে মাংসখিনিৰ গাত ধুনীয়াকৈ মছলাখিনি লাগি ধৰে। এয়া মাংসখিনি মিক্স কৰা হোৱাৰ পিছত আমি 1 ঘণ্টাৰ সময়ৰ কাৰণে মাংসখিনি ৰাখি থৈ দিম। এয়া চাওক আমাৰ 1 ঘণ্টা সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই তাত দিবলৈ ওলাইছোঁ ডাঙৰ চামুচেৰে 2 চামুচ কৰ্ণফ্লাৱাৰ আৰু দিছোঁ এচামুচ চাউলৰ গুড়ি। এতিয়া ধুনীয়াকৈ মাংসখিনি আমি এনেদৰে মিহলাই ল'ম আৰু এয়া আমাৰ মাংসখিনি ভাজিবলৈ ৰেডি হৈ গ'ল। তাৰ বাবে মই এটা কেৰাহীত ৰিফাইন অইল গৰম হ'বলৈ ৰাখি থৈ দিছোঁ। এয়া তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই এপিচকৈ মাংস তেলখিনিত দি দিলোঁ আৰু ইয়াক 4-5 মিনিট সময়ৰ কাৰণে আমি এনেদৰে ভাজিব লাগিব। মন কৰিব যাতে গেছৰ ফ্লেমটো মিডিয়ামত থাকে যেন। হাই ফ্লেমত দিলে মাংসখিনি জ্বলাৰ সম্ভাৱনা বহুত বেছি হৈ যাব। সেইকাৰণে আমি মাংসখিনি 4-5 মিনিট সময়ৰ কাৰণে মিডিয়াম ফ্লেমতে ভাজিম আৰু এয়া চাওক আমাৰ 5 মিনিট কমপ্লিট হৈ গ'ল আৰু এতিয়া মই তেলৰ পৰা মাংস পিচ এনেকৈ নিগৰাই প্লেট এখনত উলিয়াই ল'ম। এয়া চাওক আমাৰ মাংস ফ্ৰাই কৰা ৰেডি হৈ গ'ল। আহকচোন এতিয়া আমি নেক্সট ষ্টেপলৈ আগবাঢ়োঁ। তাৰ বাবে এটা কেৰাহীত মই 3 চামুচমান ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইলখিনি গৰম হোৱাৰ লগে লগে ইয়াত মই কুটি লোৱা নহৰুখিনি যোগ কৰি দিছোঁ। মন কৰিব যাতে নহৰুখিনি আপোনালোকে সৰু সৰুকৈ কুটিয়ে দিয়ে, পেষ্ট বনাই দিব নালাগে। আৰু তাৰ পিছতে ইয়াত দিছোঁ সৰুকৈ কাটি লোৱা জলকীয়া কেইটামান আৰু দিছোঁ কেইপাতমান নৰসিংহৰ পাত আৰু এনেকৈ অকণমান মিক্স কৰি লৈছোঁ। তাৰ পিছতে ইয়াত আমি ফ্ৰাই কৰি লোৱা মাংসখিনি দি অকণমান সময় এনেকৈ মিহলাই ল'ম। তাৰপিছত ইয়াত মই অকণমান দিছোঁ জালুকৰ গুড়ি। মন কৰিব গেছৰ ফ্লেমটো যেন মিডিয়ামতে থাকে আৰু অকণমান দিছোঁ নিমখ। বেছিকৈ নিদিব যিহেতু মাংসখিনি ফ্ৰাই কৰাতে নিমখ দিছিলোঁৱে। ইয়াত অকণমানে এনেকৈ ছটিয়াই দিব আৰু অকণমান সময়ৰ কাৰণে ইয়াক আমি এনেকৈ ভাজি ল'ম। এয়া চাওক আমাৰ আজিৰ চিকেন 65 ৰেচিপিটো কমপ্লিট হৈ গ'ল। আপোনালোক সকলোৱে ঘৰত বনাই চাব, আপোনজনক খুৱাই চাব। যদি ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব আৰু লাইক কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ।